নমস্কাৰ সত্ৰীয়া সংস্কৃতিৰ সৈতে লক্ষ্মী আৰু মিচিমি মহন্তৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সত্ৰীয়া নৃত্যত ব্যৱহাৰ হোৱা ৬৪খন মাটি অখৰাৰ ভিতৰত আমি পুৰুষুৰা ভাগ আপোনালোকক শিকাবলৈ আহিছোঁ আৰু নিজেও আপোনালোকৰ লগত নাচিব আহিছোঁ। আহকচোন আমি একেলগে নাচো। তেতিয়াহ'লে ব'লা আমি সকলোকে মাটি অখৰাৰ পুৰুষুৰা ভাগ শিকাওঁ আৰু শুনকচোন আমি সকলোৱে ব'লক পুৰুষুৰা ভাগ নাচো। ব'লা আমি একেলগে নাচো ব'লা। পুৰুষুৰাৰ বোল হৈছে তাক দিনা ধেনি দাও তাতা খিতা খিতা খিতাও ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ তাক দিনা ধেনি দাও তাতা খিতা খিতা খিতাও। আমি একেলগে আপোনালোকক পুৰুষুৰা ভাগ শিকাওঁ আৰু একেলগে নাচো। আহকচোন। দুই ভৰিৰ গুৰুহা মুখামুখি কৰি এভৰি অন্তৰাই ৰাখিব। দুই আঁঠু বাহিৰ মুৱাকৈ ভাঁজ কৰিব। দুই পতাক হস্ত দুই কাষে বাহিৰ মুৱাকে ধৰি দুই কান্ধৰ পৰা দুই হস্ত সম দূৰত্ব আৰু সম উচ্চতাত ৰাখিলেই পুৰুষুৰা বা মতাউৰা হ'ব। দেহৰ ভৰ দুই ভৰিত সমানে পৰিব। তাক ধিনা ধেনি দাও তাতা খিতা খিতা খিতাও ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ তাক ধিনা ধেনি দাও তাতা খিতা খিতা খিতাও তাক ধিনা ধেনি দাও তাতা খিতা খিতা খিতাও। আমি শিকাওঁতে যদি অজানিতে কিবা ৰৈ গৈছে আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে আমাৰ এই চেনেলটো কমেণ্ট বক্সত সুধিব পাৰিব আৰু আমিও আপোনালোকক ধুনীয়াকৈ শিকাই আৰু বুজাই দিব পাৰিম। এইদৰে নিয়াৰিকৈ শিকি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি পুৰুষুৰা ভাগ শিকাই খুব ভাল লাগিল আৰু যদি আপোনালোকো উপকৃত হৈছে পুৰুষুৰা ভাগ শিকি তেতিয়াহ'লে আমাৰ কষ্ট সাৰ্থক হোৱা যেন লাগিব। নেক্সট এপিছ'ডত লগ পোৱাৰ আশাৰে আপোনালোক হাঁহি থাকক, সুস্থ হৈ থাকক আৰু সুখত থাকক। ধন্যবাদ।